So hi guys, welcome back to our Nas vlog and foodie lovers YouTube channel. তো এতিয়া দুপৰীয়া সময়ত মই আজি ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰিলোঁ। মানে আমাৰ আজি আহিব লগা আলহীজন হস্পিটেলৰ পৰা ঘৰত পਹੁঞ্চিব। চ' মই এইকাৰণে আমাৰ আজি ঘৰৰ নিউ আলহীজন আহিব, মানে নিউ বেবী আহি পাব ঘৰত। অলৰেডি ঘৰটো ঠিক কৰি আছোঁ, মানে বিচনা পাতি ঠিক কৰি আছোঁ, আজি আহিব। আজি আমি বহুত এক্সাইটেড, ঘৰৰ অল ফেমিলি আছে, মোৰ লগত আছে এটা মাইনা। আমি চবে মিলি এই ঘৰটো ভাল কৰি আছোঁ, বিচনাটো ভাল কৰি আছোঁ। বনাই দিয়েতো এই দুটাই দিয়ে, গাৰু দুটাই দিয়ে। এই দুটা ঠিক কৰোঁ বুজিছা, সেই দুটা অলপকৈ উঠি যা। আমি এতিয়া একদম বিচনা টিচনা ঠিক কৰি ৰেডি কৰি যাওঁ, সিহঁতে আহি একদম তো আপোনালোকে কেনেকুৱা পায় ভিডিঅ'টো কমেণ্ট কৰি জনাব। আমি কিন্তু ঘৰৰ অল ফেমিলি বহুত এক্সাইটেড হৈ আছোঁ। ঝাৰু লৈছোঁ, ঘৰটো সাৰিম না মই আৰু মাইনাই কৰি আছোঁ। এয়া বেডটো চফা কৰা হ'ল। এতিয়া মই ৰুমটো ঝাৰু মাৰি আছোঁ। এয়া চাওক, ৰুমটো কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন। এতিয়া এইটো ৰুমৰ লাইটটো মই জ্বলাই দিব চেষ্টা কৰি আছোঁ। লাইটটো চুইচটো বিচাৰি পোৱা নাই, মানে চেঞ্জ কৰা হৈছে, চ' সেইকাৰণে। তো এতিয়া মই বহুত লেতেৰা হোৱা নাই একো, তথাপি আজি নিউ আমাৰ আলহী আহিব। তো বইনে গাল সেইটো এতিয়া নকওঁ, পিছত কম, আপোনালোকে জানিব লগা কথাবিলাক। চফা চব ঠিক কৰিলোঁ। এতিয়া মই ৰুমটো ঝাৰু মাৰি আছোঁ। এয়া চাওক, কিমান লেতেৰা ওলাই আছে। কালি এইবিলাক কিবা সৰু সৰু পোক বুলি কয়, এইবিলাক ওলাইছিলে। চ' সেইকাৰণে ঘৰটো লেতেৰা হৈ আছিলে। চ' ইমান লেতেৰা হোৱা নাই এইবিলাক ওলোৱাৰ কাৰণে। চ' এতিয়া মই চাফাই চব কৰি আছোঁ। মই গাৰুবিলাক ঠিক কৰি আছোঁ। বিচনাৰ গাৰু বিচনাত থৈ আছোঁ, চফাৰ গাৰু চফাত থৈ আছোঁ। চব কিছু ঠিক কৰি থলোঁ, কাৰণ নিউ আলহীৰ বাবে অলৰেডি আহিব ধৰিছে, তো আহি পাব আৰু। এতিয়া আমি ঘৰটো ঝাৰু মাৰি চব চাফা কৰি থৈ দিওঁ। এয়া চাওক কিমান লেতেৰা ওলালে। সকলোৱে কিমান এক্সাইটেড হৈ আছে সেইটো। এতিয়া মই ঘৰৰ পৰা এয়া চব চাফাই কৰি কিনে মই এতিয়া ৰুমৰ পৰা লাইট অফ কৰি দি এতিয়া মই ইয়াৰ পৰা ওলাই যাম। ইয়াৰ কাম হ'ল এতিয়া এইটো ৰুম ঝাৰু মাৰি আছোঁ। এটা দিলোঁ আৰু এটাত আহি পালোঁ। ঘৰটো ঝাৰু মাৰি আছোঁ, ঝাৰু দি আছোঁ, কাৰণ আহি পাবই নহয়। মইতো বহুত এক্সাইটেড। ঘৰত নিউ আলহীৰ বাবে সকলোবোৰ নিউ, সেইকাৰণে বেড কভাৰো চেঞ্জ কৰা হ'ল, নিউ লগোৱা হ'ল। চ' ইয়াত পুৰণাবোৰ চব উলিয়াই থোৱা হ'ল। এয়া চাওক, পুৰণা চেণ্ডেল উলিয়াই থৈ আছোঁ। নিউ আলহীৰ বাবে সকলোবিলাক নিউ হ'ব লাগে। এয়া চাওক, মই সকলো পুৰণাবিলাক ওলাই থৈ আছোঁ। ওলাই দি আছোঁ। Got it, Safai.
এয়া চাওক বিচন বেড চাফা কৰা হ'ল, এয়া চোফা চাফা কৰা হ'ল, এয়া চব কিছু হ'ল। এইটো ৰুম হ'ল। তো ইয়াৰ পৰা এতিয়া মই গুচি যাওঁ এদি আহি পেলাই এইটো ইয়াতে বেড চাফা কৰা হৈছে, এয়া কৰি দিলোঁ। তাৰপিছত চব কিছু একদম মেট চেট চব ড্ৰেছিং চব চাফা কৰিলোঁ। তো এতিয়া মই যাওঁ মোৰ ৰুম। লাইটটো অফ কৰি দিব পাহৰি গৈছোঁ। লাইটটো অফ কৰি দিলোঁ। এইফালে আহি মই এইটো লাইট অফ কৰি দিলোঁ। এটা আমাৰ জান ডাঙৰে হ'ল। মোবাইল চাব পৰা হ'লে আমাৰ জানে নালাগে হা। ডাঙৰ হৈছে। তই ওচৰত নাহিবি তই। ডাঙৰ হৈছিলে যাই দিয়া। ফাইনেলি ৰুম চাফা কৰা হৈ গ'ল। এতিয়া আমি চব জানক লৈ আছোঁ। তাৰপিছত বেছি ওপৰত ধৰে আমাৰ লগত সেয়া জানি কেমেৰাৰ ফালে কেনেকৈ চাই আছে চাওক। কেমেৰা অন কৰিলে সি একদম আগতীয়াকৈ ৰেডি। ডাঙৰে হ'ল, মোক কেমেৰাৰ ফালে চাব পৰা হ'লে চাওক। পূৰা একদম নজৰ চাওক কেমেৰাৰ ফালে। বাই দিয়া জান, বাই পেটো লাগিছে। আজি মাইনা আহিব আমাৰ ঘৰত, নিও আলহী। আমি গা পা ধুই ৰেডি। তো আহিব লগা আমাৰ আলহী আহি আছে চাওক। মাইনা আছে, এতিয়া ভাত খাব। আমিও ভাত খোৱা নাই, খাই লওঁ। তাৰপিছত আগলৈ দেখুৱাই আছোঁ। জানে নিউ জোতা পিন্ধি আগত এইগিলা খানে খাওঁতে আমি নিউ আলহীৰ কাৰণে ৱেইট কৰি আছোঁ। এয়া চাওক নিউ আলহীৰ কাৰণে আমি চবেই আছোঁ। এতিয়া শুকনা কাপোৰবিলাকৰ চপোৱা হৈ আছে। চাওক চাজিয়ে লৈ আছে, ময়ো লৈ আছোঁ। তথাপি অকণমান দেখুৱাই আছোঁ। এইটো ময়ো লৈ আছে, চবে মিলি লৈ আছোঁ। হৈছে চবে এক্সাইটেড হৈ আছোঁ। এক্সাইটেড একদম। আহি পাব আৰু পোৱাৰ সময় হ'লে আৰু তো এতিয়া পাবই আৰু ফাইনেলি আহি পালে আমাৰ আহিবলগীয়া নিউ আলহী। এয়া সোমাই দিলে গাড়ী। তো চব গাড়ী ৰখিলে। তো এতিয়া গাড়ীৰ পৰা নমোৱা হ'ব। ইয়াৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক লৈ আছোঁ। তাই আমাৰ টিকলাজনীক দেখাই আছোঁ। ঘৰত লৈ আহি আছোঁ।
লাহে লাহে ঘৰত বেছি জোৰত আহিব নোৱাৰে, প্ৰথমতে চাব। আপোনালোকে কমেণ্ট কৰি জনাবচোন কাৰ নে বয়। আমাৰ আমি ঘৰৰ ভিতৰত এতিয়া সকলোৱে প্ৰৱেশ কৰিম। আলহীক লৈ এদি আমাৰ জানে চাওক এদি আছে, এদি জানে আব্বাৰ লগত, এদি ভাইজানে বেগবিলাক লৈ আহি আছে। এদি ৰুমত সোমালে চাওক, বাবু মাহী একদম চবে কোনে কোনে ঘৰৰ ফেমিলি কেইটা ইয়াতে আছে। আব্বা এতিয়া বাহিৰত চলি, এতিয়া দেউতাই বাহিৰত চকলেট ভগাই দি আছে। চব মানুহে মিষ্টি খুৱাই আৰু দেউতাই চকলেট দি আছে। বহুত আনকমন ষ্টাইল হৈ আছে, পেকেটটো ধৰি আছে। কোনে কোনে বাচ্চাবিলাক আহি আছে, চবকে দি আছে। এইটো নেক্সট ডে বাহঁতে আজি ঘৰলৈ যাব, মানে মাকৰ ঘৰ কালি আহিছিলে আমাৰ ইয়াতে। তাৰপিছত এদিন থাকি আজি মাকৰ ঘৰত গুচি যাব বাহঁতে। যাক ধনৈ যাব মন নাই, সেইকাৰণে মনটো বেয়া। আমি গাড়ীৰ আগত আহিলোঁ। বাহঁতে সকলো বস্তুবিলাক ভৰাই আছে গাড়ীত। ৱেডিং পাত্ৰ গাড়ীটো ল'লে, গাড়ী দি শুই যাব, নহ'লে কষ্ট হয় অকণমান। বা গাড়ীত উঠি ল'লে। তো আমাৰ টিকলাজনীক এতিয়া গাড়ীত দিয়া নাই, ধৰি আছে। ধনৈ গুচি গ'ল, আজি বহুত বেয়া লাগি আছে। কাৰণ সি ঘৰত থাকিলে ঘৰটো ভৰা যেন লাগে, ঘৰত নাথাকিলে বহুত বেয়া লাগে। মোৰতো বেছি বেয়া লাগে, কাৰণ সিয়ে মোৰ ফেভৰেট হয়। পাই পুৰা ফূৰ্তি, ঘৰত নিউ আলহী আহিছে সেইকাৰণে। চাওক মাইনাজনী আমাৰ, কাৰণ মই মাইনা কৈছোঁ, এইটো নহয় যে ছোৱালী, কাৰণ সৰু টিকলা সেইকাৰণে মাইনা বুলি কৈছোঁ। মাইনাক চাওক ধনৈ গাড়ীত বহি আছে, মোক বাই বাই দিব এতিয়া। বাই বাই দিলে, ভাইজানেও বহি লৈছে। গ'ল, গুচি গ'ল, আমাক সকলোকে এৰি থৈ। একমাহ পিছত আহিব, একদম তাতে ইজ্জত কৰি আহিব। যাই ইয়াতে অলপ ৰখাই দিলে, গাড়ী আহি আছে বহুত, তো সেইকাৰণে এতিয়া যাব। তো আজি ঘৰটো বহুত খালী হ'ল, বহুত বেয়া লাগি আছে। কাৰণ ধনৈ নাথাকিলে বেয়া লাগে, সি থাকিলে ভাল লাগে। বহুত খেলি থাকে, জমনি কৰি থাকে মোৰ লগত। এতিয়া গ'ল, চবে গ'ল, ইয়াতে গ'ল। এতিয়া মই ঘৰৰ ভিতৰত সোমাই আছোঁ। চাওক বাহিৰৰ পৰা আহি ঘৰত সোমাম। ঘৰটো খালী হ'ল আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত আহি আছোঁ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি